সময়ৰ লগে লগে সকলোৰে ব্যস্ততাৰ গতি দ্ৰুতগামী হয়। বহুত অজস্ৰ সপোন কঢ়িয়াই উচ্চ শিক্ষাৰ উদ্দেশ্যে শৈশৱৰ বন্ধুত্বৰ দলটোৱে এটাই আনটোৰ পৰা বহু আঁতৰত থাকে। আজি ২ বছৰ পাছত সিহঁত অকস্মাত লগ হয়। শুনচোন, আমি বহু বছৰৰ মূৰত এই বাটেৰে আহিছো ন সংঘামিত্ৰা? হয়তো শৈশৱতে কিমান যে ইয়ালৈ অহা যোৱা কৰিছিলোঁ, সৌ নদীৰ পাৰত বহি কিমান যে কথা পাতিছিলোঁ, চিঞৰি চিঞৰি ইটোৱে সিটোৰ নাম কৈছিলোঁ। হ'ব দিয়া, আজি আকৌ যাওঁ লাগিলে বৌ। আৰে কি আচৰিত, তহঁত যে ইয়াত কেনেকৈ? ঐ, ফোন বোলা বস্তুটো এনেই আছে নেকি? ফোন জিন্দাবাদ নে কি কওঁ কৌশিক? ফোন কৰিলে ৰিচিভ কৰিব নোৱাৰ, ফোন জিন্দাবাদ ক'বলৈ আহিছ? তহঁতক যে ইমান ফোন কৰোঁ কিয় নধৰ কচোন? তহঁতৰ এবাৰো মনত নপৰে হয়নে নহয় কচোন? আকৃতি আমি কথা পাতিহে আছিলো তহঁতৰ। চুপ থাক তহঁতে, ইমান দিনৰ পিছত লগ পাইছো, তৰ্ক কৰি থাকিবিনে? পাহৰিলে নেকি? আচিকাই ভাল দিব বুলি কৈছিলে যে বাটৰ কাষত তুলি থকা পদুম আনিবলৈ গৈ জহংকে পৰা নাই নেকি? পৰিছিলে যে ই পৰিছিলে শুন, পিছত যে সি পুখুৰীৰ পৰা পদুম ফুল হাতত আনিব লাগে বুলি যে মূৰত লৈ পেলাই আহিছিলে, কেনে যে লাগিছিলে ন তাক দেখিবলৈ? হয় দে, কেনে লাগিছিলে আৰু ন? সঁচাই দেই, ই কমটি লাগিছিল নে তাইৰ পিছত? আজি বোলে চকলেট, কাইলৈ বোলে পায়েল, ফুল, চানা, বাদাম, কিমান যে মূৰ হতুৱাই দিয়ালে। ইফালে তাই পাত্তাই নিদিয়ে। বেচেৰা বেকাৰ পইচা গৈছিল দেই তোৰ। ঐ, তহঁতৰ সকলোৰে খবৰ কেনেকুৱা? মা দেউতাৰ ভালনে? আৰু পঢ়া শুনা কেনে চলিছে? তহঁতৰতো ভালেই হ'ব, মোৰহে জানো জীৱনটো কোন দিশে গতি কৰে। দেউতাৰো গাটো লাহে লাহে অসুস্থ হৈ আহিছে, তাতে ভণ্টিৰ পঢ়া শুনাৰ দায়িত্ব। সোনকালে কিবা এটা যোগাৰ কৰাৰ কথা কিবা এটাতো কৰিবই লাগিব। জাগৃতি হতাশ নহ'ব, আমিনো কি বেলেগ, জীৱন এনেকুৱা বুজিছ। জীৱনটো অভিজ্ঞতাৰ উপভোগ কৰি যায়। তই বেছি চিন্তা কৰি নাথাকিবি, তোৰ শৈশৱৰ সপোন দিঠকত পুৰাই হ'বই, তই চাই থাক। আৰু আমি মুখা আছে দেখোন তোৰ লগত। নমস্কাৰ, চাহ খাওঁ। তোমাকতো আমি আগতে এই স্থানত কেতিয়াও দেখা নাই, আমাক চিনি পোৱা নেকি? মোৰ নাম প্ৰিয়া। অমূল ককাৰ দোকানৰ চাহ তোমালোকে ইয়াতে বহি খোৱা, মনত নিশ্চয় আছে। ককাৰ মুখত প্ৰায় শুনিছিলোঁ তোমালোকৰ বন্ধুত্বৰ কথা। মই গুৱাহাটীত পঢ়োঁ, এসপ্তাহ হৈছে ককাৰ ঘৰলৈ অহা। আজি দেখি মনতে ভাবিলোঁ, সেই ককায়ে কোৱা তোমালোকেই সম্ভৱ হয়। আৰু তোমালোকৰ বন্ধুত্বৰ কথা শুনি বহুত দিনৰে পৰা লগ কৰিবলৈ মন, সেয়েহে আহিলোঁ। বেয়া পালা নেকি? আমাৰ কমল ডেকা ককা, তেখেত ভালে আছে নহয়? তেখেত ঢুকুৱা এবছৰেই হ'ল। বেয়া লাগিল খবৰটো শুনি। কোন মৰমৰ আছিল ন কমল ককা? জন্ম হ'লে মানুহ মৃত্যু হ'বই, আমি সকলোৱে জানো। অপ্ৰিয় হ'লেও সত্য। আমি সকলোৱে একোটা মাটিৰ পুতলা, বুজিছ? সেইবাবে এই সুন্দৰ সময়খিনিত প্লিজ বেদনাৰ বচন নামাতিবি। এনেকৈ সিহঁতৰ মাজত শৈশৱৰ দৰে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। বন্ধুত্বৰ উপভোগ কৰিছে জীৱন দিয়াৰ স্বপ্ন। নদীৰ সোঁতৰ সৈতে বৈ গৈছে সিহঁতৰ বিষাদ যন্ত্ৰণাৰ একোটি। সেই ক্ষণতেই শুনিছে স্মৃতিৰ দলিচাত ৰুণজুণ ভূপালী।